নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ আৰু আমি আজি গৈ আছোঁ ক'ত গৈছোঁ বঢ়িয়া আৰু লগত আছে ময়ূৰ একৰাম আৰু ফালন গতিকে আহি পাই গ'লোঁ আৰু এয়া দেখিবলৈ পাইছে সকলো কণ কণ শিশুসকল আছে আৰু এইফালে ককাইদেউ কি খবৰ ভাল 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 বলক তোমালোক আহিছা ভাল লাগিছে ভালে আছে নমস্কাৰ গতিকে পোনপ্ৰথমে চাহ কাপ লৈ লওঁ কোন কাপ লওঁ কোন কাপ নলওঁ হৈ গৈছোঁ বৰষুণৰ বতৰত মইনা নুঠে মটৰত হয় হয় বঢ়িয়া বঢ়িয়া ডাইলগ আৰু বৰষুণৰ বতৰত আমিও মটৰত আহিবলগীয়া হৈছে আৰু বহুতো বাধা প্ৰতিকূল বতৰকো বাধা নেওচি আহিছে আপোনালোকৰ বিদ্যালয়ত বৰ্তমান কেনেধৰণৰ কাৰ্যসূচী চলি আছে কাৰ্যসূচী আমাৰ প্ৰথমে পতাকা উত্তোলন হ'ল পৰিৱেশ নিশাখনৰ পাছত পতাকা উত্তোলন হ'ল তাৰপৰা বৃক্ষৰোপণ হ'ল কৃষ্টি সংস্কৃতি ভাল পোৱা ব্যক্তি প্ৰতিম গগৈ ছাৰ সাহিত্যৰ ক্ষেত্ৰত জড়িত আৰু দুয়ো আঙুলি জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ বিষয়ববীয়া তেখেতসকলৰ লগতে আমি সংযুক্ত হৈ আজিৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ গতিকে প্ৰতিযোগীসকলক চাবলৈ আহিলোঁ কি আঁকিছা তুমি প্ৰাকৃতিক দৃশ্য চবকে প্ৰাকৃতিক দৃশ্য আঁকিব দিছে নি অঁ উচ্চ শাখা আচ্ছা আচ্ছা ফলৰ আঁকিব দিছে মানে কেনেকুৱা লাগিছে ছবি আঁকি কেনেকুৱা লাগিছে ভাল লাগিছেনে এই ফুলকেইটা মই খাম দেই বঢ়িয়া বঢ়িয়া আৰু এইফালে ভাইটি আঁকিছানে কেনেকুৱা লাগিছে টিকলি কেনেকুৱা লাগিছে ছবি আঁকি ভাল লাগিছে খুব ধুনীয়াকৈ আপোনালোকৰ মানে আগবঢ়াই নিছে তাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কণমানিকেইটাই খুব ধুনীয়াকৈ ছবি আঁকিছে A few moments later. অভি কাশ্যপক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এটি সভা আয়োজন কৰিছে এটি অনুষ্ঠান আয়োজন কৰিছে আৰু আপোনালোকৰ চিঞৰ নাই কিবা এটা জোৰে কিবা এটা কওক কি খবৰ ভগৱানে আমাক যিমান বছৰ জীয়াই থাকিবলৈ সকলোকে আমাৰ সময় নিৰ্ধাৰিত বাছি দিছে সিমানখিনি আমি জীয়াই থাকিম কিন্তু যদি হাঁহি থাকোঁ বহুত জীয়াই থাকিম গতিকে আমি সকলোৱে হাঁহি থাকিব লাগে সেইবাবে মই বহুৱাবলৈ এটা চেনেল আছে যাৰ নাম অভিনশ্য প্ৰতিশোধ আপোনালোকে যদি চোৱা নাই চাব ভগৱান পাপিকৰ লগত প্ৰেম কৰোঁ হাঁহো আনকো হহুৱাবলৈ চেষ্টা কৰোঁ আৰু বহুত বেছি নকওঁ মোৰ লগত বন্ধু কেইজনমান আছে মই চিনাকি কৰাই দিছোঁ এইফালে আছে একৰাম আছে দেৱাশিষ আৰু লগত আছে আমাৰ ময়ূৰ খুব ধুনীয়া ল'ৰাটো ভিডিঅ' কৰি আছে ময়ূৰ আৰু এইফালে আছে সৃষ্টি এটি আৰম্ভণিৰ গীতেৰে আজিৰ অনুষ্ঠানখন আৰম্ভ কৰিছে আৰু এয়া দেখিবলৈ পাইছে গৰিদা আৰু খুব ধুনীয়াকৈ অনুষ্ঠানখন আয়োজিত কৰিছে গতিকে চাই ভাল লাগিছে উপভোগ কৰিছোঁ আপোনালোকক দেখাই যাম আপোনালোকে চাই থাকক আৰু কি কি হ'বলৈ গৈ আছে বৰ্তমান বিচাৰকৰ আসনত আৰু যোগ্য হয় নে নহয় নাজানো আৰু লগত আছে বাইদেউ এগৰাকী ভালেই বহুত দিনৰ মূৰত লগ পালোঁ আকৌ লগ পাইছোঁ ভাল লাগিছে আজিৰ অনুভৱ কি আজিতো বিষ্ণুৰাভা দিৱস গতিকে ৰাতিপুৱাৰ পৰাই কিবা এটা ভাল লগা হৈ আছে যেন বিলতে হালিছে ধুনীয়া পদুমি গোটেইখন যেন কিবা পদুমি ফুলিছে এনেকুৱা নিচিনা লাগিছে আজি অনুষ্ঠানত খুব ভাল লাগিছে আৰু খুব ভাল লাগিছে আৰু লগতে বৰ্তা এজন আছে বৰ্তা কিবা এষাৰ কৈ দিয়ক আচ্ছা আজিৰ অনুভৱ কি অনুভৱ খুব ভাল লাগিছে খুব ভাল ন ল'ৰাবিলাকক দেখি একদম কণ কণ শিশুসকলক লগ পাইছোঁ খুব ভাল লাগিছে একদম বঢ়িয়া আমি বহুত প্ৰফুল্লিত একদম বঢ়িয়া আপোনাৰ কিবা ল'ৰালি কালৰ কিবা কথা মনত পৰে নে এনেকুৱা অনুষ্ঠান নিশ্চয় পৰে তথাপিতো কিবা এটা সৰু পটককৈ কৈ দিয়কচোন কিবা এষাৰ পটককৈ নপৰে আমি আৰু কেতিয়াবাই কবিতা লিখোঁ অঁ কবিতা ভাল পাওঁ মই কবিতা লিখোঁ খুব ভাল পাওঁ বঢ়িয়া বিচাৰকৰ আসনত বহা যোগ্য হয় নে নহয় নাজানো কিন্তু যি কি নহওক জীৱন বাটত লগ পাওঁ এনেকৈয়ে আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ আৰু সকলোকে লগ পাইছোঁ পিছফালে আছে দেখিছে
এনেকৈ লগ পাই থাকিম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভাল লাগিব। আৰু দেখিলে আপোনালোকে হঠাৎ বিচাৰ ৰখা আসনত অকণমান বহিবলৈ পালোঁ। আৰু এতিয়া ভোক লাগিছেনে? এই টিকলিজনী পূৰা ভোক লাগিছে, বহুত ভোক লাগিছে বুলি কৈছে। আপুনি কি জানা নাই? কি কৈছে? বোলে পেটত নিগনি দৌৰি আছে দুটা। কি সঁচাকৈ নে কি? অ' মাই গড, কি ক'বা তুমি? কিবা ক'বা? এই পেটত যদি নিগনি দৌৰিছে, ইয়াৰ পেটত কাছ দৌৰি আছে। কাছ দৌৰিছে ন? সেইটোৱে তোমাৰ পেটত দৌৰিছে মানে। একো নাই, চিন্তা কৰিব নালাগে, অলপ বেছিকৈ খুৱাই দিম। তো ব'লা প্ৰথমতে ভাতখিনি খাই লওঁ। চ' অপেক্ষাৰ অন্তত একদম বিশেষ ছোৱালী এজনী লগ পাই গ'লোঁ। কি খবৰ? ভালে। ভাল ন? আৰু বহুত পুৰণা চিনাকি। তাই এতিয়া ফাৰ্ষ্ট ইয়েৰ নহয় জানো? কেনেকুৱা লাগিছে নতুনকৈ কলেজ গৈ? ভালে লাগিছে। মৰাণত তাতে দেখি থকা হয় বাৰু। আৰু শিক্ষা জীৱনটো খুব ধুনীয়াকৈ আগবঢ়াই নিয়া তাই কামনা কৰিছোঁ। গতিকে এয়া বৰষুণৰ নেওচিও খুব ধুনীয়াকৈ অনুষ্ঠান আগবঢ়াই নিলে আৰু সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সকলো ককাইদেউসকল আছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰ লগ পাইছোঁ যদিও বহুত বেছি আপোন যেন লাগিছে। কিবা এষাৰ কৈ দিয়ক আজিৰ অনুষ্ঠানটোৰ ওপৰত। আমি বৰ অত্যন্ত দুখ লাগিছে যে আমাক মানে বৰুণ দেৱতাই কুদৃষ্টি দিলে, তথাপিতো তোমালোকৰো সহযোগিতা, আমাৰ আজি ছ'চিয়েল মিডিয়াৰ সহযোগিতাই আমাক যথেষ্ট উৎসাহিত কৰিলে। আমি তথাপিতো বৰষুণকো নেওচি, প্ৰতিকূল বতৰকো নেওচি অনেক মানে আমাৰ প্ৰতিযোগীয়ে ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ এই প্ৰতিযোগিতাখিনি সাফল্যমণ্ডিত কৰাৰ লগতে স্থানীয় ৰাইজৰ যিখিনি মানে অংশ, তেওঁলোকৰ যি সহযোগিতা অত্যন্ত আমি আনন্দিত হৈছোঁ। প্ৰতিকূল বতৰ একদম ধন্যবাদ। এইফালে আৰু এজন ককাইদেউ আছে, কিবা এষাৰ। ভাল লাগিছে, ইমান বৰষুণৰ বতৰ, ইমানখিনি মানুহ, আৰু মোৰ বেছি ভাল লাগিছে ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ, সাংঘাতিকভাৱে অংশগ্ৰহণ কৰিছে। যে আমাৰ মূল মিটিং পাতিবলৈ আমাৰ সময় নোহোৱা নিচিনা হৈ গৈছে। একদম ছুটিকৈ একাষাৰ কিবা এটা দি কওক। আমাৰ অনুষ্ঠানবিলাক বিশেষকৈ ছাত্ৰ ছাত্ৰীক উত্তৰণ কৰাটোৱে আমাৰ মুখ্য উদ্দেশ্য। আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত বিষ্ণুপ্ৰসাদ ৰাভাৰ কামখিনিকহে আমি মানুহক সোঁৱৰাই দিবলৈ চেষ্টা কৰা হৈছে। খুব সুন্দৰ কলাৰ গুৰু। আৰু এয়া এফালে আৰু এজন আছে, কিবা এষাৰ কৈ দিয়ক। এই সুবিধাখিনি প্ৰদান কৰাৰ কাৰণে আৰু বিশেষকৈ ইউটিউবাৰ হিচাপে আপোনালোকে আহি আমাক যিখিনি উৎসাহ জনাইছে তাৰ কাৰণেও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ল। আৰু লগতে এইখন বিদ্যালয়ৰে কওক, কিবা এটা কওক, শিক্ষক কিবা এষাৰ কৈ দিয়ক একদম ছুটিকৈ। এই উৎসৱে যেনে গোটেই অঞ্চলটো এটা একত্ৰিতভাৱে ৰাখিব পাৰে বা প্ৰজন্ম যে উৎসাহ দিব পাৰে তাৰে আশা ৰাখিছোঁ। একদম বঢ়িয়া। আৰু দেৰি নকৰোঁ, ইয়াৰ পিছতে আমি ঘৰলৈকে যাওঁ। বিদায় লৈছোঁ সকলোৰে পৰা। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ ভিডিঅ'টো চাই থকাৰ বাবে। আৰু নতুন ভিডিঅ' পাব, আকৌ নতুন জেগাত যাম আমি। দেখিবলৈ পাইছোঁ গোটেই বাইককেইখন বৰষুণে তিতি আছে, যদিও আমি আগবাঢ়ি গৈছোঁ শিক্ষাৰ দিশত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি মৃত্যু তিথি। আৰু এই মৃত্যু তিথিত আপোনালোক সকলোকে উদযাপন কৰিছে, আপোনালোকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে আজিৰ এক ভাল লগা মুহূৰ্ত হৈ পৰিছে। এই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।